নাই এই হেৰিয়ে ল'লা নেকি আগত আমাৰ ঘৰত থাকি পেলাই কাম কৰিব গৈছিল তাত বতা বাৰী নে বতা মাৰি বাটা মাৰি হয় এটা আছে ওকে যা তলত আছে তলত ওপৰত নালাগে লৈ যা কেতিয়া লগত ওকে যা ও সিটা Logot siya. Logot siya. নাম আলাউদ্দিন কিয় জ্বলাইছিলে থানা জনোৱাৰ 3 ঘণ্টা আগত আমি আগত এটা 1:30 বজাত আছিলোঁ ডিং চাৰ্কুলত আছিলোঁ মাটিৰ এডিচিভ বাছত গৈছিলোঁ মাটিৰ কিবা আমাৰ পাৰ্মিশ্যনৰ কামত গৈছিলোঁ তাৰপিছত 1:30 বজাত আহিছোঁ বৰদোৱা অহাৰ পিছত মোৰ দাদাৰ বাইদেউজনী আয়ুয়ে ঘৰ হৈছে তাৰপিছত আধাৰ কাৰ্ড বনাব গৈছিলোঁ প্ৰেচিডেণ্টে কৈছে ফেমিলি মেম্বাৰৰ আধাৰ কাৰ্ড নহ'লে পইচা নিদিয়ে যাৱাৰ টাইমত নগাঁও যাৱাৰ টাইমত থানাৰ সন্মুখত বেৰিগুড পাইছিলোঁ বেৰিগুড পোৱাৰ পিছত বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আপোনাৰ অনিল দাস SI আৰু আৰক্ষী আসাম বেটেলিয়ান আসাম পুলিচ তেখেতে লগত আছিল 4-5 জন অনিল দাসে মোক কৈছে আলাল ভাই আপুনি আহক আহি পেলাই আমাৰ লগত থাকি পেলাই দুচাৰ কথা আপুনি হেল্প কৰি দিয়ক মই তেতিয়া বটদ্ৰৱা থানাৰ আণ্ডাৰত আৰু এজন মানুহ আছিল আতিকুল নাও তেখেতক লগত কৰি নি পেলাই কিয় জ্বলাইছিলে এইটো কওক আমি এইবিলাক নাজানো জ্বলোৱাৰ কথা আমি কিয় পলাই আছে ধৰঙত মানে যে আমাক মানে ফোন কৰিছিল আমাৰ জুৰিয়াৰ অফিচাৰে ফোন কৰাৰ পিছত কৈছে যে ঘটনাৰ 3 দিন না 2 দিন পিছতে মোক ফোন মাৰিছে ৰাতি জালাল ক'ত আছা মই কৈছোঁ ছাৰ হেৰি ঘৰতে আছোঁ ঘৰত কৈছোঁ যে আমি যে কেইদিনমান আগত যে আমি ৰেড মাৰিছিলোঁ বৰদোৱা বাটামাৰী তিনালি তুমি তাত আহা আমি কৈছোঁ ছাৰ মোৰতো হাত দেৰি হ'ব কিয় কৈছোঁ মোৰ ফিচাৰীত মাছ কেইটামান মৰি আছে মই মটৰ কেইটা লগাই পেট্ৰল ক'ত পাইছিলে পেট্ৰল মই নাজানো এই বিষয়ে নামটো কোৱা ঘৰটো কোৱা ক'ত নামটো কি মোৰ নাম আলাউদ্দিন কি লিখা আলাউদ্দিনে লিখোঁ ঘৰ ক'ত গড় বাটামাৰী গাঁও বাটামাৰী হয় আপুনি তাৰ পৰা দৰঙত কিয় আহিলে জিলা ডিষ্ট্ৰিক্ট হেৰি নগাঁও দেউতাৰ নাম আব্দুল লতিফ আজি মানে সন্ধিয়া প্ৰায় 4টামান বজাত আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষই জনালে যে বটদ্ৰৱাৰ ঘটনা থানা জ্বলোৱা ঘটনাৰ যিজন প্ৰাইম একিউজ বুলি কয় সেইজন মানে মোৰ ধুলা থানা অন্তৰ্গত পাণবাৰী এলেকাত সোমাই আছে তো সেই ইনফৰমেশ্যন পোৱাৰ পিছত আমি এটা চাৰ্চ অপাৰেশ্যন কৰিলোঁ যিখিনি ইনপুট আছে আমাৰ আমি গোটেইখিনি কৰিলোঁ তাৰ গোটেই প্ৰায় 4-5 ঘণ্টা ঘূৰাৰ পাছত আমি সেই মানুহজনক কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁক কৰায়ত্ব কৰিলোঁ বেছিমাৰি আৰু দৈপামৰ মাজত মানে তেওঁ পলাই আছে আমি যিমানে তেওঁক পিছা কৰি আছোঁ তেওঁ সিমানে মানে এটা জেগাৰ পৰা আন এটা ঘৰলৈ আন এটা ঘৰৰ পৰা আন এটা ঘৰলৈ তেওঁক পলাই আছিলে তাৰপিছত লাষ্টত গৈ থৈ আমি প্ৰায় তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ তেওঁৰ নাম হ'ল আলাউদ্দিন বুলি কৈছে আলাউদ্দিন এতিয়া তেওঁৰ তাতে এটা লোকেল মানুহৰ ঘৰত আহি পেলাই কৈছে যে আমাৰ চিনাকি ঘৰত কিবা অসুবিধা হৈছে আহি পেলাই আছোঁ তাতে মৌচিদাত মানুহ এজনত আছিল মৌচিদাত মানুহৰ ঘৰত আছিল ডেইলি তেওঁ বেলেগ বেলেগ ঘৰত চেঞ্জ কৰিছিল কৰি পেলাই 2 দিন হ'ল আজি অহা বুলি কৈছে আৰু বাকীখিনিতো কৰায়ত্ব কৰা হৈ গ'ল কৰায়ত্ব কৰি এতিয়া আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ বাকী তেওঁলোকে এইখিনি যি ইনষ্ট্ৰাকশ্যন দিব আইনমতে আমি সেইখিনি ব্যৱস্থা কৰিম চাৰ্চ বৰ্তমানলৈকে তেনেকৈ কৰা নাই তেওঁ কাৰণ মুভমেণ্ট কৰি আছিলতো আমি তেওঁক খেদিবলৈহে পাইছোঁ এতিয়া বাকীখিনি আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত গম পাম আৰু কি আছে তেওঁৰ নগাঁৱৰ ঢিঙত সেইখিনিত বুলিয়ে কৈছে নাই তেওঁ অকলে অহা বুলি কৈছে বাকী আৰু সোধ পোছ কৰিলে ভালকৈ ওলাই যাব আলাউদ্দিন আলাউদ্দিনে নামটো